Kalyan, সোনকালে ওলাই মই তোৰ ঘৰ আগত ৰখি আছো দুটামান ভিডিঅ' শ্বুট কৰিব লাগিব জলদি 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 আৰে গৌৰৱ ভাই আৰে ভাই ইমান দেৰি কেলে সোনকালে যাব লাগে ন সোনকালে সৰি ৰে ভাই সৰি বব সৰি এই বল খুদিব খুজিছো দেব ক'ত যাবে ইমান চালত মইতো পাহৰি গৈছিলো তইতো আজিকালি মুজৰা কৰিবলৈ যাওঁ ফলোৱাৰ্ছ কিমান টিকটকত তোৰ আৰে বেচা কথা ইমানো নলবি আৰু দেই ইমানো নলবি তহঁতৰ বেছি হৈছে নেকি আৰে কইলা বাদ দে এইকেইটা কি নহ'ব আমার মানা হাতে খং উঠিছে ভাই যা এখানে যাবো যা হিসাবে কর যা ধরে দিন যা ভাই ইমানো ফেমাস হৈ নাযাবি নহলে জানো না আমাৰ কেৰি ভাই আছে Gaurav, ready na? Ready. Shoot karo na? Okay, phali dibi dei. ঠিক আছে না? চাচোন দে, চাই ল। এই তামাম ষ্টেপ দিলি আৰু তামাম মজা লাগে। এই নকবি এনেকে। তামাম। হয় নেকি? Thank you. মজা দিছো মজা মজা বে মজা থ্যাংক ইউ ব্রো থ্যাংক ইউ সো মাচ তো ফলোৱাৰ্ছ কিমান হ'ল বে 15k মই কোৱা নাছিল আৰে নাই একো নাই এইবিলাক মাম প্ৰাউড অফ ইউ ব্ৰো আউটা শ্বুট কৰিলা দুটাটো বনাব লাগে ন আউটা শ্বুট কৰ আউটা বিচাৰিছো ৰ মই গৌৰৱ ভাই এদিনে তামাম নাছিল ৰে ব্যস্ত না মজা ফালি দিছ বেটা চীনৰ বিৰুদ্ধে এইবাৰ ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক ভাৰতত নিষিদ্ধ হ'ল 59টা চীনা মোবাইল এপ দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ পদক্ষেপ এতিয়াৰে পৰা ভাৰতত ব্যৱহাৰ কৰিব নোৱাৰিব টিকটক শ্বেয়াৰ ইট জেন্ডাৰ সুইট সেলফি আদিৰ দৰে জনপ্ৰিয় এপ সালা টিকটকো বেন হৈ গ'ল এতিয়া মই ভিডিঅ'ছবোৰ কেনেকৈ আপলোড কৰিম কি কৰোঁ মই এতিয়া ইমান কষ্ট কৰি ফলোৱাৰ্ছখিনি গোটাইছিলোঁ হেট সালা There's a distance between us. It's getting hard to reach out. Haven't seen you in seasons, but all I hear is your voice. I know my limits.
you can break me down, but I'll stay till the finish line. And I've been counting minutes for quite some time now, just to see you again. And I've been counting days to get away, to see you again, see you again. Been finding ways to get away, to see you again, see you again. बिदुर भाई गाना स्टार्ट कर दो टिकटॉक बैन हो गया रे बाबा टिकटॉक बैन हो गया टिकटॉक बैन हो गया रे बाबा टिकटॉक बैन हो गया तो भाई इमान चलो जाओ गो तो इमान चलो जाओ गो टिकटॉक तो बैन हो गई तो कोड डिजाइन कर लगाओ तो है ए वो बात नहीं तो गले की पाओ लग डिजाइन করে পাও কি পাও हैं तो भाई वो बहुत टेंशनत आছো सो प्लीज प्लीज वो माथा तो गरम कर ना था जा धर जा pra ओए तू हिजानु কৰি ইমানো তাবাই গল নে ওই সাবে তাও সা অবি ও ভাই এনেকে মারিম নহয় এম্বুলেন্স আহি তো হাইবি গিলো নে পাবো ইয়াত বন্ধে চ তুই সেই জায়গা লাগিলে আমরা যা বই এলো কাম বই যাযাবৰী জীৱনতে হেঁপাহৰে ৰং বিচাৰি খোজে খোজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন সালা গৌৰৱ তো কি কৰি আছে বে ফোন কৰিও নাপাওঁ তাক ফোনটো এনি টাইম সুইচ অফ মানুহটো নিশ্চয় কিবা টেনশ্যনত আছে বে তাক ফোন কৰিব লাগিব বে ফোন কৰি চাওঁ আরে এইটো কল্যাণ চোন অঁ হেল্ল' ক বে আৰে মোৰ মনটো একেবাৰে ভাল নাই বে মই এইটো ফিল্ডৰ কাষতে আছোঁ ৰাস্তাৰ ওচৰত তই সোনকালে আহে জলদি আনা বে ফিল্ডৰ কাষৰ ৰাস্তাত আছ কি বে মন চন বেয়া হ'ব দে মই গৈ আছোঁ তাতে থাক মই গৈ আছোঁ গৌৰৱ ঐ গৌৰৱ তোৰ হৈছে কি বে তোৰ হৈছে কি তোক কিমান ফোনৰ পৰা ফোন কৰি আছোঁ ফোনটো চুইচ অফ কৰি থ তোৰ হৈছে কি বে ক বে কি হৈছে তোৰ হে অ' কল্যাণ কি ক'ম তোক চা ভাই তই মুখ কোৱা নাই তই মুখ খোলা খুলিয়ে কথা ক দে ভাই নহ'লে কথা বেয়া হ'ব মুখ খোলা খুলিয়ে তই কথা ক কি ক'ম তোক মই যেতিয়া টিকটক বনাইছিলোঁ তেতিয়া মোক চবে ট্ৰল কৰিছিলে এতিয়া আকৌ টিকটক বেন হৈ গ'ল এতিয়া মোক চবে আকৌ বেছিকৈ ট্ৰল কৰিছে বে মই কি কৰোঁ তই নিজে ক না বে মই ভাঙি পৰিছোঁ বে চা গৌৰৱ তই টিকটকত তোৰ নিজৰ ক্ৰিয়েটিভিটি দেখাইছিলি তই বহুত ভাল ডান্সাৰ সেইটো কথা মগজত ভৰাই ল তই ইমান ডান্সিং কিমান ক্ৰিয়েটিভিটি আছে কোনকেইটা আছে ইমান ডান্সিং ইমান ধুনীয়া ক্লিননেছ আছে তোৰ ডান্সত তই ইমান ভাল কৰিছে আৰু সেইকেইটা তই কথা লৈ টেনশ্যন লৈছ সেইকেইটা কাম নেকি আজিলৈকে সি নিজে কি কৰিছে এইটো তাই হা সেইকেইটা আমাৰ লগৰ নামত কলংক বুজিছ নে তই মগজত ভৰাই ল যে তই এইবোৰ নিগেটিভ থিংকিং মাইণ্ডত নানিবি তই নিজৰ কাম কৰি যা টিকটক বেন হৈছে টিকটক সেইটো কাৰণে তই ইমান টেনশ্যন কিয় বে চা বে মই টিকটক বনাইছিলোঁ চবেই মোক ট্ৰল কৰি আছিলে ঠিক আছে আৰু মোৰ ফলোৱাৰ্ছখিনি বহুত বাঢ়ি গৈছিলে
এতিয়া মই কি কৰোঁ মই কেনেকৈ ভিডিঅ'বিলাক আপলোড কৰোঁ বে মই একদম নোৱাৰিছোঁ বে মই ভাঙি পৰিছোঁ এইকেইটা মোক ইমান ট্ৰল কৰি আছে অথনিৰ পৰা এইদিনাও কৰিছে শুন গৌৰৱ তই সেইকেইটা কথা বাদ দে না তোৰ মেইন প্ৰব্লেম তোৰ এতিয়া ডান্সিং ভিডিঅ'বোৰ তই কেনেকৈ মানুহৰ মাজত পঠিয়াবি প্লেটফৰ্মটো কথা কৈছ টিকটকত আগবাঢ়ি অ'কে টিকটকটো বেন হ'ল আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে চাইনাৰ লগত কিবা এটা চাইনাৰ এপবোৰ যদি চাইনাই বহুত প্ৰফিট কৰি আছে সেইকাৰণে কিবা এটা ইনিচিয়েটিভ লৈছে চ' আমি ছাপোৰ্ট কৰিব লাগিব কিন্তু টিকটকত বদলি বহুত আছে প্লেটফৰ্ম য'ত তই দেখাব পাৰ তই ইউটিউবত ট্ৰাই কিয় নকৰ বে ইউটিউবত ট্ৰাই কিয় নকৰ মই কেনেকৈ কৰিম বে মোৰ পইচা নাই কেমেৰা নাই মই কেনেকৈ কৰিম মই নোৱাৰিছোঁ বে মোৰ ইমান শক্তি নাই এতিয়া চা তই ভাঙি নপৰিবি বুকু ডাঠ কৰ মই আছোঁ তোৰ লগত কৈলান তোৰ লগত সদায় থাকিব আৰু মই তোক কৈছোঁ ইউটিউবত তই বহুত আগবাঢ়িব পাৰিবি টিকটকত তোক কোনো ইমান নাপাবি প্লেটফৰ্ম কিন্তু তই ইউটিউবত এতিয়াও বহুত অপৰচুনিটি আছে ইউটিউবত আগবাঢ়িব পৰা বুজিছ তই আৰু কৈছোঁ এডিটিং চেডিটিং বাদ দে কেমেৰা চেমেৰা বাদ দে মোবাইলত তোৰ নিজৰ স্পীড থাকিব লাগে মোবাইলতে ভাল ৰেকৰ্ড হ'ব চ' তেন্তে কাইলৈ পৰা তই ৰেডি হৈ যা কাইলৈৰ পৰা কিয় বে মই আজিয়ে কৰিম মই আজিৰ পৰা ভিডিঅ' আপলোড কৰিম বে মই চাই থাক কৰিম আজি বোৱা তোক মানি গৈছোঁ দোষ সেইটো লাগে সেইটোৱে লাগে আৰু সেইটো মই বিচাৰিছিলোঁ তই আজি প্ৰাউড ফিল কৰিছোঁ আজিৰ পৰা তেন্তে ভিডিঅ' শ্বুট কৰিম দেখাই দিম এইকেইটা চা ঠিক আছে ভাই তেনে ব'ল ভাল এটা লোকেশ্যনত শ্বুট কৰিম অ'কে ধুনীয়াকৈ এটা ডান্স ভিডিঅ' আপলোড কৰিম চাই থাক মই মোৰ ওপৰত এৰি দে তই অকল নিজৰ ডান্সৰ ওপৰত ফ'কাছ কৰ অ'কে ব'ল ব'ল Okay, Gaurav, ready? Okay, all the best. Ready, steady, go. কাৰ বাবে চঞ্চল হৃদয়ত আলোড়ন কাৰ বাবে দ্ৰুততৰ মোৰ স্পন্দন যাযাবৰী জীৱনতে হেঁপাহৰে ৰং বিচাৰি খোজে খোজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে উচুকিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰা যাযাবৰী জীৱনতে হেঁপাহৰে গোলাপৰো মোৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰো মোৰ হাপাহি শেৱালিৰ সুবাস আজি আলহী উদাস উদাস ধৰণী নিশা
সাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে উচপিহে ৰয় চৌদিশে কিয় আজি বিষাদৰে নাই ভাই তোর দুটা হয়েছে কি আমাক পাত্তা নেকেলে নিদিয়া হলি আরে ভাই কইলান যাম ইয়াৰ পৰা এক সেকেন্ড ৰ কি কাৰণে আমি ইগনোৰ কৰিছো ঐ আজা এটো ভুলক্কৰ তোৰটো মনত আছে ন কি কৰিছিলি তহঁতি আমাৰ লগত আরে গরু ফ্ল্যাশ ব্যাক হলে জানা सा भाई प्लीज माफ कर दे प्लीज भाई माफ कर दे गौरव तो बहुत टैलेंटेड আরে ভাই প্লিজ এনেকে তোক বুলি নহয় আজিৰ পৰা আমি কাকো ট্ৰোল নকৰো सा মই বুজিছো তহঁতি তেনেকে এটা মানুহক ট্ৰোল কৰি ভাল পাইছিলি কিন্তু ইটো কৰি দেখাছে নিজৰ দমত সো তো লগৰ হয় বে আমি লগৰ ইটো এইটোক যদি আমি উৎসাহ নিদিও মোটিভেট নকৰো তেন্তে ইয়াৰ নিচিনা টেলেণ্টবোৰ কেনেকে আগবাঢ়ি যাব পাৰিব তই ক তহঁতে ক হয় নহয় ক হা হয় নাই আজিৰ পৰা তেনেকুৱা ভুল নকৰি ভাই सा भाई আমাৰ সঁচাই বহুত ভুল হ'ল প্লিজ মাফ কৰি দে सा भाई বে তহঁতি কি কম এতিয়া তহঁতি ঠিক হলিতো তো সিমানে বিচাৰিছিলো সো আমি ভাই বুজিছনে আমি ভাই সো আমি ইটো এইটোক সাপোর্ট কৰিব লাগিব গৌৰৱক আমি সাপোর্ট কৰিব লাগিব একদম অসমৰ ভিতৰত নহয় গোটেই টপ ইণ্ডিয়াৰ ভিতৰত এজন টপ ডান্সাৰ বনাবলৈ আমি এম ল'ব লাগিব বুজিছ নহয় গৌৰৱ কবে উৎসাহ জনাবে কংগ্ৰেচুলেশ্যন ব্ৰো ইউটিউব চেনেল আগবঢ়াই লৈছা আমি গোটেই গিটা আছো তোমাৰ লগত আমি আছো টেনচন নলবি সব ঠিক তুমি হৈ গৈছো বে ইমান ৰেসপেক্ট তই তুমি হৈ গৈছে দেখিছ না সবে তই তুমি ন তই ইয়েস আজাউদ্দিন চলা মই এটা ইউটিউব চেনেল খুলিলো বে কিবা কি ডালি নেকি মাৰ আবে হুডি বনালে তোক টেলেন্ট আছে বে তই দিয়ে এইবোৰ কেনেকৈ বনালে এইবোৰ ফিগাৰ কেনে বনালে তই জিম তোক যেনেকৈ ফিট ৰাখিব লাগে তই চেনেল আপলোড কৰিবি মজা হ'ব সো আমি ইটো হেতুক সাপোর্ট কৰিম আজিৰ পৰা সো এইটো সময় বহুত
আমাৰ কাৰণে মূল্যৱান হয় চ' এইটো আমাৰ কেপচাৰ কৰি ৰাখিব লাগিব এখন চেলফিটো বনতা হে অ'কে স্মাইল বেছ চব বঢ়িয়া বঢ়িয়া কংগ্ৰেছ চালে এতিয়া নেক্সট গৌৰৱে কি ভিডিঅ' দিবি হেৰি 10 মানে একদম দছ মানে। বঢ়িয়া বঢ়িয়া গৌৰৱ বল